মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে। মুখ্যমন্ত্ৰীৰ উপস্থিতিতে এই বিস্ফোৰক মন্তব্য বিজেপি বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ। এটা ষড়যন্ত্ৰ চলিছে। মই আকৌ পুনৰবাৰ কৈছোঁ, মই আকৌ মই বিধায়ক হিচাপে নহয়, মই অসমৰ এজন যুৱক হিচাপে কৈছোঁ যে অসমৰ মানে এখন ষড়যন্ত্ৰ চলিছে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে। আপুনি লক্ষ্য কৰিব, সৰ্বানন্দ নেতা অসমৰ নেতা হৈ থকা নাই, উত্তৰ পূৰ্বাঞ্চলৰ নেতা সমগ্ৰ ভাৰতবৰ্ষৰ এজন নেতা হ'বলৈ গৈ আছে। ভাৰতবৰ্ষৰ যদি আপোনালোকে লক্ষ্য কৰে, গোটেই ভাৰতবৰ্ষৰ যিসমূহ এটা প্ৰজন্মৰ যিসকল নেতা আছে, নৰেন্দ্ৰ মোদী বা তাৰ পাছৰ যিসকল নেতা আছে, এই নেতাসকলে যদি প্ৰতিচ্ছবি চাই সৰ্বানন্দ সোণোৱালৰ কিন্তু সেই প্ৰতিচ্ছবিত এজন পৰে। সেইকাৰণে ষড়যন্ত্ৰ চলিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি হৈ থকা প্ৰতিবাদ প্ৰকৃততে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰ। বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ ইংগিত, এই ষড়যন্ত্ৰ চলিছে বিজেপি দলৰ ভিতৰ চৰাৰ পৰাই। এই ষড়যন্ত্ৰ হয়তো আমাৰ ভিতৰৰ পৰাও হ'ব পাৰে, এই ষড়যন্ত্ৰ হয়তো আমাৰ ভিতৰৰ পৰাও হ'ব পাৰে, বিৰোধীৰ পৰাও হ'ব পাৰে, অসমক ভাল মানে অসমৰ প্ৰতি বেয়া চিন্তা কৰা ব্যক্তি হ'ব পাৰে, আমাৰ খিলঞ্জীয়া মানুহৰ প্ৰতি, উজনি অসমৰ প্ৰতি বহু নেতিবাচক দিশ থকা বা উজনি অসমৰ মানুহৰ প্ৰতি বেয়া ভাৱ থকা মানুহৰ কিন্তু ষড়যন্ত্ৰ আছে। বিধায়কগৰাকীৰ অভিযোগ, উজনি অসমক বেয়া পোৱা এটা চক্ৰই কৰিছে এই ষড়যন্ত্ৰ। গোলাঘাটৰ পৰা চলা এই ষড়যন্ত্ৰত ধন বিটেৰে উজান দিছে এটা শক্তিশালী চক্ৰই। গোলাঘাটৰ পৰা এই সৰ্বানন্দৰ তেওঁৰ প্ৰতিচ্ছবিখন বেয়া কৰিবৰ কাৰণে, তেখেতৰ ইমেজ বেয়া কৰিবৰ কাৰণে এটা পৰিকল্পিত ষড়যন্ত্ৰ চলিছে, পইচাই পাতিয়ে দি সহযোগ কৰা হৈছে। বিধেয়কখনক লৈ অখিল গগৈৰ ভূমিকাকো ৰহস্যজনক আখ্যা দিলে বিধায়কজনে। এজন কৃষকৰ নেতা, মই নাম ক'ব বিচৰা নাই, আজি কেইমাহমান আগতে কাজিৰঙাত অবৈধ বাংলাদেশী আমি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দক উচ্ছেদ কৰিব বিচাৰিছিল, উচ্ছেদ কৰা হৈছে। তাত সেই বাংলাদেশীসকলক তেওঁ ৰক্ষণাবেক্ষণ এটা লাঠি এডাল লৈ তেওঁলোকে তাত তেওঁ মানে পহৰা দিছিল, পুলিচৰ লগত যুদ্ধ কৰিবলৈ আহিছিল। সেইজন ব্যক্তিয়ে এতিয়া ইমান বাংলাদেশী মানে বিৰোধী হৈ গ'ল, ইমান অসমপ্ৰেমী হৈ গ'ল, এই কথাটোকে আমি চিন্তা কৰাৰ সময় আহি পৰিছে। ইফালে অসমলৈ বাংলাদেশী আহিলে বিধায়ক পদ ত্যাগ কৰাৰ হুংকাৰ চাবুৱাৰ বিজেপি বিধায়ক বিনোদ হাজৰিকাৰ। ৰাজ্য চৰকাৰে অসম বিৰোধী কোনো কাম নকৰে বুলি চাবুৱাৰ বিহুৰ অনুষ্ঠানতে এই ঘোষণা বিধায়ক হাজৰিকাৰ। যে মই বিধায়ক এৰিম, কেতিয়া এৰিম? যেতিয়া ইয়াত বাংলাদেশী সোমাব। যে মই বিধায়ক নাথাকো, যদি ইয়াত বাংলাদেশী সোমাই মই বিধায়ক, অলপ আগতে মই কৈ গৈছোঁ। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এগৰাকী বিজেপি বিধায়কৰ এই বিস্ফোৰক অভিযোগ এতিয়া তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। পৰিস্মিতা গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট।